हेलो ভিউৱাৰ্ছ সকলোকে নমস্কাৰ জনাই পুনৰ মোৰ অন্য এটা ভিডিও আপোনালোক সকলোলৈকে আগবঢ়াইছো আজি মই বনাবলৈ লৈছো মিঠৈ আহকচোন বাৰু মই কেনেকৈ বনাও তাকে চাও আনফালে মই কেৰাহী পাতি দিছো তাতে মই গুৰবোৰ দি দিছো মই জুইটো একেবাৰে কম কৰি লৈছো এতিয়া মই গুৰবোৰ এনেদৰে লৰাই গলাই লম আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাই যাব গুৰবোৰ গলিবলৈ অলপ সময় লাগে জুইটো একেবাৰে কম কৰি দিয়া আছে বেছিকৈ দিলেও লাগি যায় বুলি ভয় লাগে লাহে লাহে গলিবলৈ ধৰিছে এ চাওকচোন মিঠৈৰ কাৰণে কলা গুৰটোহে দেখি ভাল হয় মানে মিঠৈটো দেখিবলৈ ভাল হয় কালাৰটো ধুনীয়াকৈ আহে তাতে মই দিছো এচামুচ ঘি এচামুচ দি এনেদৰে মই লৰাই দিছো এতিয়া চাওকচোন বা কালাৰটো আহিছে মোক বৰ বেছি একেবাৰে কোলা হৈ যোৱাকৈ কালাৰটো নালাগে এচাম ধুনীয়া কালাৰে আহিছে এতিয়া মই গুৰৰ পাকটো আহিছে নাই তাকে চাম অকমান বাটিত মানে পানী অকমান লৈ তাতে দি দিছো গুৰ চাওকচোন অকমান টান হৈছে এতিয়া মানে পাকটো আহিছে তাত মই তাতে এতিয়া কমলাৰ বাকলি গুৰি অকমান দিছো অকমান অৰেঞ্জ ফ্লেভাৰ আহিবৰ কাৰণে লগতে দিছো কাজু আৰু খিচমিচ দি দিছো সকলোৱে বনোৱাতকৈ অকমান মানে বেলেগ ধৰণে বনাইছো তাকে মই আপোনালোকলৈ আগবঢ়াই দিছো या পিঠা দিছো কমলাৰ বাকলি গুৰি কৰি দিবচোন বাৰু খাবলৈ বহুতেই টেষ্টি হয় আৰু গোন্ধটো পাই মানে বহুতেই ভাল লাগে আপোনালোকেও বনাই খাই চাব এনেদৰে আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব ভিডিওটো চাই কেনে পাই জনাব এসাক মই কেৰাহীৰ পৰা এটা বাচনত এনেদৰে মিঠৈ গুৰখিনি আনি ললো এতিয়া অলপমান এনেদৰে পিঠা দি মঠি লৈছো গৰমে গৰমে বনাব লাগে চাওকচোন মই বনাই দেখাইছো সম্পূৰ্ণ মিহি নহয় কি কাৰণে কাজু দিয়া আছে যে দখৰ এই কাৰণে অকমান খহটা নিচিনা হয় মানে খাবলৈ কিন্তু বহুতেই সোৱাদ হয় এসাক মই এটা ভাঙি দেখাইছো কোমল হৈছে ইমান বেছি টান হোৱা নাই ইয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল ভিডিওটো মই আজিলৈ ইমান